उदालगुरियाव साननैनि हाबाफारिजों रेबिसनि सायाव फोरोंथाय मावबादा खुंदों। उदालगुरि जिल्ला फोरोंगिरि नायगिदिंआरि मावखुलिनि आवथायाव थानाय कनफारेन्स नब्लाङाव साननैनि हाबाफारिजों रेबिसखौ फोजोबस्रांनो थाखाय मोनसे सायस्थ मावथांखिनि फोरोंथाय बादाया दिनैनिफ्राय जागायजेनो। केयार इन्डियानि बानजायनायाव इन्डियान इन्स्टिट्यूट ऑफ टेक्नोलॉजी गुवाहाटी आरो इन्डिया एलायन्स DBT वेलकामनि मदद आरो हेफाजाबजों उदालगुरि जिल्ला सोलोंथाय खोन्दोनि बेंखनाव थानाय मोनद' फरायसालिनि फोरोंगिरिफोरखौ लानानै साननैनि आबुं हाबाफारिजों बे फोरोंथाय बादाखौ खुंनाय जायो। सैमाया अरोब्ला माबायदि सांग्रांथि लानो नांगौ बेनि सायाव बे फोरोंथाय बादाखौ होनाय जादों होनना मिन्थिहोयो डक्टर हरिश तिवारिया। আমি ইয়াত কিছুমান দিনৰ আগৰ পৰা আমি ইয়াত ৰেবিজৰ ওপৰত কাম কৰি আছোঁ। এতিয়া আমি প্ৰিলিমিনাৰী ছাৰ্ভে কৰি আছোঁ বিভিন্ন ক্ষেত্ৰত কমিউনিটি আৰু PHCs সেইবোৰ কৰি আছোঁ। আমি ভাবোঁ দ্যাট টিচাৰ্ছ শিক্ষকবিলাক সিহঁতি আমাৰ বৰ এটা ডাঙৰ ফ'ৰ্চ ৰেবিজৰ ফাইট কৰিবৰ কাৰণে। কাৰণটো কি? কাৰণ মানে 40% অফ দ্য টোটেল ডেথ এইটো স্কুল চিলড্ৰেনত হয় বা 15 ইয়াৰ্ছৰ কম বয়সৰ ল'ৰা ছোৱালীত হয়। তো যদি আমি টিচাৰ্ছক যদি আমি ইকুইপ কৰিব পাৰোঁ, যদি ইহঁতক আমি কাৰেক্ট সন্দৰ্ভটো বুজাব পাৰোঁ কি কিয় এই বেমাৰীটো হয় আৰু কেনেকুৱা আমি এই বেমাৰীৰ লগত ফাইট কৰিব পাৰোঁ, তো তেনেহ'লে আমি ষ্টুডেণ্টবিলাকত বা 14 ইয়াৰ্ছৰ কম বয়সীয়া ল'ৰা ছোৱালীৰ মাজত আমি এই বেমাৰীটো আমি কণ্ট্ৰল কৰিব পাৰিম। চ' এইটো আমাৰ ফাৰ্ষ্ট এটেম্প্ট। এটা এটেম্প্ট আমি গুৱাহাটীত লৈছিলোঁ, তাত মালিগাঁও এৰিয়াত টিচাৰ্ছৰ ৱৰ্কশ্বপ আমি কৰিছোঁ। এই টিচাৰবিলাকৰ স্কুলত পিৰিয়ডিক টাইম হিচাপে মানে মাহে মাহে বা প্ৰত্যেক 3 মাহে কিবা এটা ফাংচন কৰে, য'ত ল'ৰাবিলাক সদায় গম পায় কি এই কুকুৰৰ লগত কেনেকুৱা ৰিয়েক্ট কৰিব লাগে। যদি কোনোবা এটেক কৰিছে বা কোনোবা যদি কামুৰিছে, কোনোবা কুকুৰে কামুৰিছে, তেতিয়া ডক্টৰত যাব লাগে। নিজে ঘৰত ঘৰৰীয়া উপচাৰ কৰিব নালাগে আৰু ভেকচিনটো ল'ব লাগে। সেইবোৰ কথা আমি টিচাৰ্ছক জনাম। এইটো ভাবোঁ কি টিচাৰ্ছে যেতিয়া ষ্টুডেণ্টবিলাকক ক'ব, এইটো এফেক্টটো বেছি মেক্সিমাইজ হ'ব। সেইকাৰণে আমি ইয়াত টিচাৰ ৱৰ্কশ্বপটো কৰিছোঁ। ৰেবিজ অসমীয়াত ক'বলৈ গ'লে ৰেবিজ হ'ল জলাতংক। তো জলাতংক বেমাৰীটো আমি ৰেবিজ বুলি কওঁ। এইটো কুকুৰে কামুৰিলে হয়। খালি কুকুৰ কামুৰিলে নহয়, এনি ৱাৰ্ম ব্লাডেড এনিমেল, কুকুৰ, মেকুৰী, ইভেন কিছুমান ক্ষেত্ৰত প্ৰুভ হোৱা নাই কিন্তু টেকনিকেলি নিগনি কাটিলে, বান্দৰ সেইবোৰ কাটিলে আপোনাক ৰেবিজ হ'ব পাৰে। কিন্তু সাধাৰণতে যে আমাৰ এই কুকুৰ যে ৰোডত ঘূৰি ফুৰে, ষ্ট্ৰে ডগ বুলি কওঁ আমি, সেইটো কামোৰাৰ কাৰণে হয়। ইণ্ডিয়াত দুনিয়াত যিমান মানুহ ৰেবিজত মৰে, ইণ্ডিয়াত চবতকৈ বেছি মৰে। তো আৰু এইটো বেমাৰীত বেছি গুৰুত্ব দিয়া নাযায়। মই এতিয়া IITত আছোঁ, মই এটা চাইণ্টিষ্ট হিচাপে তাত আছোঁ। মই এটা প্ৰজেক্ট লৈ আহিছোঁ ৰেবিজৰ উন্মূলনৰ কাৰণে ইণ্ডিয়াত, আৰু মই নৰ্থ ইষ্ট ওদালগুৰিত সেইবোৰ মানে মই এই এক্সপেৰিমেণ্টটো কৰিব বিচাৰোঁ। সেইকাৰণে ইয়াত যে কিবা এটা এফেক্ট হওক, ইয়াত যিমান সেইটো কাৰণ হ'ল কি ইয়াত বেছি ডেটা নাই। যদি কুকুৰ কামুৰিলে কোনোবা মৰিছে, তথাপিও সেইবোৰ কথাবোৰ ওপৰত বাহিৰত নাই। চ' মানুহবোৰ গম নাপায়, ৰিপৰ্টিং ইয়াত ভাল নহয়। চ' সেইকাৰণে আমি ইয়াত আহিছোঁ। আৰু আপুনি জানিব খুজিব কি কেলে ওদালগুৰি। তো ওদালগুৰি সেইকাৰণে মানে ইয়াত এটা ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আছে, এটা নেশ্যনেল বৰ্ডাৰ আছে। ইয়াত আপোনাৰ ৱাইল্ড লাইফৰ ইণ্টাৰফেচ আছে না। সেইবোৰ চব বহুত ইম্পৰ্টেণ্ট ৰেবিজৰ ট্ৰান্সমিছৰ কাৰণে, কেনেকুৱা ট্ৰান্সমিশ্যন হয়। এতিয়া ভূটানত পেপাৰ পাব্লিছ কৰিছে, সিহঁতি কৈছে বোলে আমিতো ৰেবিজ কণ্ট্ৰল কৰিছোঁ, কিন্তু অসমৰ বৰ্ডাৰৰ পৰা কুকুৰ আমাৰ ফালে গুচি আহে, সেইকাৰণে হৈ আছে। এতিয়া আমি চাওঁ কি এইটো তথ্যত কিমানখিনি কথা সত্য আছে, কিন্তু তাত কোনো এটা প্ৰুফ নাই, ৰিচাৰ্চ নাই। সেইকাৰণে আমি এইটো ক্ষেত্ৰটো লৈছোঁ। আৰু অলছ' নৰ্থ ইষ্ট বৰ এটা এক্সাইটিং প্লেচ। মানে ইয়াত যিমান বেলেগ বেলেগ এথনিক গ্ৰুপছ
ৰিলিজন কমিউনিটিজ একেলগে থাকে মানে ইয়াত কিছুমান মানুহ আছে কুকুৰৰ পূজাও কৰে কিছুমান পোহে দিছ ফিলিং এবাউট ডগছ ইট লিটল ডিফাৰেণ্ট এণ্ড যদি আমি ইয়াত কিবা এটা প্ৰুভ কৰিব পাৰোঁ বস্তুবোৰ কৰি পেলাই ইণ্টাৰভেনশ্যনছ লাই পেলাই সেইটো গোটেই ইণ্ডিয়াৰ কাৰণে এটা উদাহৰণ হ'ব পাৰে সেইকাৰণে আমি ইয়াত আৰম্ভ কৰিছোঁ আৰু আমাৰ ফাণ্ডিংটো বহুত উই আৰ এ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন আমি NGO নহয় আমি গভৰ্ণমেণ্টে পইচা দিয়া নাই আমি এটা ৰিচাৰ্চ কৰি আছোঁ যে ইমান পইচা আমাৰ নাই কি গোটেই ইণ্ডিয়াত কৰিম সেইকাৰণে আমি ওদালগুৰি চুজ কৰিছোঁ আৰু আমি ভাবোঁ বিকজ দিছ ইজ এ অট'নমাছ ডিষ্ট্ৰিক্ট যদি আমি কিবা এটা ৰিকুৱেষ্ট কৰোঁ ৰুল ৰেগুলেশ্যন আনিবলৈ যেনেকুৱা বাহিৰৰ পৰা ওদালগুৰিত যদি কোনোবা কুকুৰ আনে এই কুকুৰটো ৰেজিষ্টাৰ্ড হ'ব লাগে হা সেইবোৰ আমি সহজকৈ মানে এপ্লাই কৰিব পাৰিম চ' তেনেকুৱা সেইবোৰ ভাবি পেলাই আমি ইয়াত আহিছোঁ আৰু মই বৰ মানে সুখী ফিল কৰিছোঁ এণ্ড আই উড লাইক টু শ্বেয়াৰ কি ইয়াত এতিয়ালৈ আমি মানুহৰ পৰা বহুত সহায় পাইছোঁ এতিয়া লাষ্ট 6 months ইয়াত কাম কৰি আছোঁ দিছ ইজ আৱাৰ ফাৰ্ষ্ট ৱৰ্কশ্বপ আৰু আমি তেনেকুৱা আৰু কৰিব বিচাৰোঁ আমাৰ আল্টিমেট অভাৰআৰ্কিং গ'লটো হ'ল ইন 4 or 5 years we should reach a stage য'ত আমি ওদালগুৰিত সোমোৱা প্ৰত্যেক ৰাস্তাত আমি বৰ্ড মাৰিব পাৰোঁ that this is a rabies free district and this will make it আমাক বিশ্বস্তৰীয় আমাক যে পজিশ্যন আমাক দিব চ' এইটো মোৰ ইচ্ছা কেতিয়া কিমান আমি সফল হওঁ এইটো আপোনালোকৰ চবৰ সহায় লাগিব আমাৰ জোশ আছে কিন্তু আপোনালোকৰ অলপ হোচ লাগিব আৰু মই পূৰা বিশ্বাস কৰোঁ কি আমি বিজিত হ'ম লাহে লাহে গ'লে 4 বছৰ 5 বছৰ পিছত উই উইল বি এবল টু ৰিচ এ ষ্টেজ য'ত আমি ক'ব পাৰোঁ কি আমাৰ ইয়াত ফ্ৰী ৰোমিং ডগ নাই যিমান ডগ আছে পোহনীয়া আছে চব কাৱাৰ্ড আছে ভেকচিনেটেড আছে আৰু ওদালগুৰি এজ এ হোল ইজ এ ৰেবিজ কণ্ট্ৰলড ডিষ্ট্ৰিক্ট ইজ এ ৰেবিজ ন' ৰেবিজ ডিষ্ট্ৰিক্ট ঠিক আছে ৱৰ্কশ্বপটো 2 দিনৰ ৱৰ্কশ্বপ আজি আৰু কালি তাৰপিছত আমি 3 মাহ পিছত আহি we will see the effect in different schools so আমি স্কুলৰ পৰা প্ৰি সাৰ্ভে লৈছোঁ ৱৰ্কশ্বপৰ পিছত আমি পোষ্ট সাৰ্ভেটো ল'ম